সো এফালে আনিলোগে এইখিনি ধুনীয়াকৈ মাছ এইখিনি দোকানৰ পৰা যিহেতু ভোজ চোজ খোৱা নাই ঘৰতে আৰু নিয়মটো কৰিব লাগিব এইখিনি মাছ চ' পাপাই এতিয়া কাঠ আলু খানি আছে চ' তালৈ যাওঁচোন এইখিনি ধুব লাগিব চ' মই যেন কৈছিলোঁ আপোনালোকক পাপাই আলু খানি আছে বুলি খানি আনিলে ইয়াৰ মাটি গুচাই আছে এইখিনি কয় যেন ভোগালী বিহুত হাঁহে মাহে পূৰা এইটো আলু কাঠ আলুটো কিমান ল'ব পাপা 3 কেজিমান হ'বনে 5 কেজি হ'ব 5 কেজিমান হ'ব আৰু কিবা এটা কৈ দিয়ক ভোগৰ উৎসৱ ভোগালী বিহু উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ সেয়াই আজি তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ চ' এইফালে মাটি দালি এইফালে উতলি আছে আৰু এইফালে উখোৱা চাউল আজি অ' মা কি কৈছে মায়ে এইফালে এইখিনি দাইলত দিবৰ কাৰণে কাঠ আলু গুচাই আছে আৰু এইফালে এইখিনি মাছখিনি নিমখ হালধি সানিব মোক মাছ কেইপিচ দিব মা এইফালে চাই দিওঁ কেইপিচ দিব 2 পিচ খাবি আৰু 2 পিচ দিব হেনো চ' ধুনীয়াকৈ এইখিনি সিজি লওক দেখুৱাই আছোঁ আপোনালোকক সেয়াই বিহু আৰু আমাৰ চ' এইফালে আমাৰ খানা আহি গ'ল এইফালে মাটি দালি কাঠ আলু আৰু এয়া মাছ আৰু এইফালে পাপাই খাই আছে এইফালে সৌদাই খাই আছে সেয়াই আমাৰ মাঘৰ বিহু ত' খাই লওঁ খাই পিনি লগ পাই আছোঁ আপোনালোকক চ' আজিৰ ভিডিঅ'টো ইমান আছিল আৰু বিশেষ একো ভিডিঅ' কৰা নহ'ল ভাত খাই উঠি মেলি কাৰণ কেলৈ ভোজ চোজ খোৱাহেঁতেন তেনেকৈ কিবা ভিডিঅ' বনালোহেঁতেন চ' ঘৰতে আছোঁ এতিয়া মা পাপা মই আৰু ঘৰতে অলপ জুই ফুৱালোঁ আৰু ভিডিঅ'টো শেষ কৰা মানে কমেও 8টামান বাজিলে চ' আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল পালে আপোনালোকে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে কাইলৈ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানে টিল এণ্ড টাটা বাই বাই